Hello guys, welcome back to Thumketu YouTube channel. So guys, আজি আমি কলাগাঁও যাই আছো ভাষণী চাব আহি আছে কোলা তো আপোনালোকে চাই থকা ভিডিঅটো আমি দেখাই আছো আপোনালোকক এটো আমাৰ কোলা আহি গেল চলো আমি ফুসেনি যাব যাম ফুসেনি ফুসেনি ভাতেনি এয়া আমি আহি উপস্থিত হৈছো আমাৰ বৰকোলা চকত নিজৰ আপোন গাঁওখনত যিখন পূজাৰ আয়োজন কৰা হৈছিল সেইখনৰ আজি শেষ দিন অৰ্থাৎ বিজয়া দশমী গতিকে তাৰ পূজা থানখন ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াতেই এই 3 দিন ধৰি সুকলমে পূজা ভাগ চলি গ'ল আৰু আজি শেষৰ দিনটোত মা দুৰ্গাৰ প্ৰতিমূৰ্তি আমি বিসৰ্জন দিবলৈ ওলাইছোঁ এয়া আপোনালোকক দেখাইছোঁ এইখন পূজা থান এই থানখনতেই বৰকোলাবাসী ৰাইজ তথা বিভিন্ন ঠাইৰ বিভিন্ন লোক আহি মা দেৱী দুৰ্গাৰ শ্ৰীচৰণত সেৱা জনাই আশীৰ্বাদ ল'লে আৰু এই 3 দিন ধৰি অগণন মানুহৰ ভিৰ আৰু উলহ মালহৰ মাজেৰে বৰকোলাৰ সৌন্দৰ্য বৃদ্ধি কৰিলে এতিয়া আমি যাম কলাইগাঁৱলৈ আৰু কলাইগাঁও আৰু বৰকোলা চকৰ মাজত অৱস্থিত উটমাৰী চকত যিখন পূজা থানৰ আয়োজন কৰা হয় সেইখন থানো যদি আমি পাৰোঁ তেতিয়াহ'লে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া আপোনালোকে চাওক বিভিন্নখন থান কলাইগাঁৱৰ ফালে বিসৰ্জন দিবলৈ গৈ আছে এয়া আপোনালোকক এখন থান দেখাবলৈ চেষ্টা কৰিছোঁ এইখন থানো একেলগে গৈ উটমাৰী চকৰ যিটো নদী আছে তাত বিসৰ্জন দিব হেল্ল' গাইজ আমি এতিয়া আহি আছোঁ কলাইগাঁও বৰকোলা চকৰ পৰা একদম গৰু বান্ধা আৰু কলাইগাঁও আহি আছোঁ তামাম ভিডিঅ' এটা হ'বলৈ গৈ আছে কি দেখাব পাৰোঁ নাজানো কিন্তু একদম বিন্দাছ আহি আছোঁ আৰু তাৰমানে কি দেখাব পাৰোঁ যি দেখাব পাৰোঁ তাকে দেখাম আৰু ভিডিঅ'ত তাৰমানে চৰাই চিৰিকটি হাবি জংঘাল বহুতকেইটা ফ্ৰেণ্ড লগ হৈ আহি আছোঁ গোটেইকেইটা আহিব আমি দেখাম আৰু আমি কলাইগাঁও যাই কলাইগাঁৱৰ ভাষণিত মানে দেৱী যেতিয়া বিসৰ্জন দিব সেইবোৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকক আপোনালোকে নিশ্চয় ভাল পাব আৰু এইবিলাক গাড়ী চাড়ীবিলাক বিৰাট দূৰত যাই আছে আমি আকৌ বহুত স্পীডত যাওঁ নাই কি বুলি কৈছে লাহে যাবি বেছি দিন থাকবি শ্ল' ড্ৰাইভ লং লাইফ গতিকে আমি লাহে যাম বেছি দিন বাচি থাকিম এয়া আপোনালোকে চাওক মানুহবোৰে কিমান উমালহ আৰু মা দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জন দিবলৈ গৈ আছে ইয়াতেই বুজিব পাৰি যে এয়া মানুহৰ বাবে এক অকল পূজাই নহয় এয়া মানুহৰ ইম'চন আৰু একতাৰ জৰি মানুহৰ মাজত ই মিলা প্ৰীতি বৃদ্ধি কৰে আৰু মনটো এনেকুৱাভাৱে সতেজ কৰে যে নতুন এটা কাম কৰিবলৈ বা কিবা এটা কামত আগবাঢ়িবলৈ মন তথা দেহ সতেজ কৰি দিয়ে আৰু অকণমান গৈয়ে আমি উটমাৰী থানখন পাম সেইখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া আপোনালোকে চাওক ইয়াত লিখাই আছে বিসৰ্জন চলি আছে গাড়ী লাহে চলাওক মানে ইয়াত এইখিনি ঠাইতেই বহুকেইখন থানৰ প্ৰতিমূৰ্তি আনি বিসৰ্জন দিব সেইকাৰণে ইয়াত পুলিচ প্ৰশাসনে এনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এইখন থানো ইয়াত বিসৰ্জন দিবলৈ আহি আছে
এতিয়া গৈ আছোঁ উডমাৰী চক। আমাৰ ইউটিউব চেনেলৰ গোটেইকেইজন বন্ধুৱে বাৰু আহিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেইকেইজনকে। কিন্তু এটাই বেয়া লাগি আছে, আজি বিশেষ অসুবিধাৰ বাবে আমাৰ মহেশ আহিব নোৱাৰিলে। কলাইগাঁও যাই পাই ধুনীয়াকৈ দেখাম বস্তুবিলাক। আমি কি দেখা পাওঁ চাম, আমি যি দেখা পাওঁ আপোনালোকেও এইবিলাকে দেখা পাব আৰু আমি যি একো দেখা নাপাওঁ আৰু ভিডিঅ'টোতো একো নাথাকে। গতিকে ভিডিঅ'টো ধুনীয়াকৈ আমি যেনেকৈ ধৈৰ্য ধৰি আহি আছোঁ আপোনালোকেও ধৈৰ্য ধৰি অকণমান চাওক, এইটো অনুৰোধ আপোনালোকলৈ। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক, আহি থাকক আহি থাকক আহি থাকক আহি যাওক। ভাইয়াক নলো দে, এই কি ভাইয়াক মাতিব আহিছে। আমাৰ বিশেষ দুটা মানুহক দেখাইছোঁ, আমাৰ বৰডেকা এইয়া এহেঁতক দেখাই দিছোঁ, এহেঁতো আমাৰ লগতে আহিছে। এইয়া ফাইনেলি আহি আমি লগ ধৰিব খোজা মানুহকেইটা আহি পালোঁ। এতিয়া এহেঁতকো লৈ লগত ধুনীয়াকৈ আমি যাম, ভাচনি চাম। দেৱীৰ লগতে ইটো দেৱীও হয়তো আমি আজি বিসৰ্জন দিম। এতিয়া ঠাণ্ডা কাটা নকৰে যদি কোনোবাই। এই আমি ঠিক আহিয়ে পাইছোঁ বাৰু কলাইগাঁও। আপোনালোকে কিছু সময় পিছতে দেখাই পাব কলাইগাঁৱত আমি উপস্থিত হ'মগৈ আৰু কলাইগাঁৱৰ গোটেইখিনি থান আৰু গোটেইখিনি পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গোটেইখিনি একেলগে মানে এঠাইতে গৈ বিসৰ্জন দিয়ে, সেই ধুনীয়া পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই একেলাই হ'লেও নাচিম আজি, একেলাই ডান্স কৰিম আজি। কি চাবাকাইত কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ভাং খাইছি নেকি? এই ভাং খাইছি নেকি? এইটো আমাৰ টকা টকা নাম্বাৰ 1 টকা লৈ আহিছোঁ মই। আমাৰ আগৰ ইডিটিং মাষ্টাৰ বুলি কয়। এই আহি দেখে এতিয়া দিম এইটো বেয়া হৈছে নে নাই বাৰু? বেয়া হৈছে নে নাই? Can you hear my coming through the noise? I'm floating through outer space. Save me, I'm running out of air.
দেৱী উঠাব যিখন ফিল্ডত আহে মানে ফিল্ডত নহয় ফিল্ডত নটাই বাৰু নদীত উঠাই এই নদীটো ইফালে আছে এইটো পাৰটোৰ সিফালে এইটো নদীতে মানে আমাৰ কলাইগাঁৱৰ যিখিনি এৰিয়াত এই যিখিনি দেৱী মানে হেৰি কৰে পূজা কৰা হয় সেইখিনি ইয়াতে বিসৰ্জন দিয়ে তো আমি আহি ইয়াতে উপস্থিত হৈছোঁ আপোনালোকক আগৰ ভিডিঅ'খিনিত আমি দেখালোঁ কেনেকুৱা মানুহ জমা হৈ আছে ইয়াতে আমি ইয়াতে বৰ্তমান উপস্থিত হৈছোঁ কাৰণ আপোনালোকক ভিডিঅ'টো ধুনীয়াকৈ দেখাব লাগিব গোটেইখিনি গাড়ীত মানে দেৱী প্ৰতিমাকেইটা লৈ আহি আছে গোটেইখিনি আহি ইয়াতে বিসৰ্জন দিব আপোনালোকক গোটেইখিনি আমি দেখাম আপোনালোকৰ ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ একদম ধুনীয়াকৈ চাই থাকিব from the sun. একদম ফাইনেলি আহি আমি উপস্থিত হৈছোঁ কলাইগাঁৱৰ যিখিনি ঠাইত মানে এখন নদীত আনি গোটেইকেইখন থান একেলগে উপস্থিত কৰায় আৰু তাৰ পৰা এখন এখনকৈ বিসৰ্জন দিয়ে সেইখিনি ঠাইত এয়া আপোনালোকে চাওক অগণন মানুহৰ ভিৰ ইয়াতে নকমে ৰাতি 11-12 বজালৈ হয়তো বাঢ়িহে গৈ থাকিব হে মা দুর্গা দিয়া সুমতি তুমি বিনে নাই আমার গতি হে মা দুর্গা দিয়া সুমতি তুমি বিনে নাই আমার গতি তুমি গঢ়িলা তুমি সৃজিলা তুমি সকলো জীৱৰ আধাৰ ও মা পাপী তাপী কৰা যে উদ্ধাৰ পাপী তাপী কৰা যে উদ্ধাৰ তুমিয়ে আমাৰ দয়াৰ আধাৰ ইমান দিনৰ পৰা সকলো অপেক্ষা কৰি থকা পূজাখন আহিল আৰু ভালে ভালে গ'ল কিন্তু আপোনালোকক বৰ দেখাইছোঁ যে কলাইগাঁৱৰ মাজমজিয়াৰ এই ৰাস্তাটোত সকলোৱে জাবৰ জোথৰ আৰু প্লাষ্টিকবোৰ পেলাই অপৰিষ্কাৰ কৰি তুলিলে গতিকে আপোনালোকক অনুৰোধ নিজৰ ঘৰখন যেনেদৰে চাফ চিকুণ কৰি ৰাখে তেনেদৰে নিজৰ চহৰখন নিজৰ ৰাস্তাটো চাফ চিকুণ কৰি ৰাখিব অ' ভাইয়াত এল্লু দে এল্লু আৰু সকলোকে মা দুৰ্গাই সুস্থ ৰাখক ভালে ৰাখক আৰু ইয়াৰ কামনাৰেই আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম অতি শীঘ্ৰে